Hi. ভাল লাগিছে বহুত নামত এটা চাব আহিছে অঁ সেইফালে টিকেট ঘৰ আছে চাগে হাই তোমালোকৰ ডেষ্টিনেশ্যন কি হ'ব সেইটো কি হয় ফটো মাৰিছে নেকি এইখিনি কি কেনে পাইছা ধুনীয়া ভাল লাগিছে যোনে পাব 2000 এমাউণ্টটো দিয়া যাব তাক প্লিজ যদি কাৰ্ড আছে প্লিজ দি দিয়ক মেডিকেল টিমৰ এইটো There is no guys vice so my fans oh my 124 subscribers hey etar koi dunge niki Jisnupia Borwa please like comment and subscribe my channel ame gantu di tu eto ki he কি হয় নেটো কি তোরে ফটো এখন মারা ইচ্ছা নাই নাকি ঘর যাব না হ্যাঁ ঠিক আছে এইবোৰ দেখা ক'ত ক'ত সোমাই দিছিলে এইটো কি বুলি কয় ছাতিৰো নহয় এইটো কি বুলি কয় জানে কি আছিলে মাছৰুম ফাইনেলি আমি ফটো চিলেক্ট কৰিম মোৰ মাতটো তললৈ গৈছে নে মই গম পোৱা নাই তথাপি চেষ্টা এটা কৰিছোঁ মানে সস্তীয়া ব্লগাৰ নেকি নে ল' বাজেট ব্লগাৰ ল' বাজেট নহয় বাজেটে নাইকিয়া ব্লগাৰ মানে কাম চলাই দিয়া ব্লগাৰ ডলা ঘাট নেকি তথাপিও ভাল লাগিলেও দাঙি নিব পৰা সমান হেঁপাহটো নাই নালাগে মোৰ ইমান ভাল খানাটো দেখিলে জপিয়াই তুমি আহিছে সেইটো খাম বাৰু কিন্তু
চোৱা যি হ'লেও 100 তুমি এনেকৈ খাব লাগিব যিয়ে নহওক বহুত সোৱাদ হৈছে এক্সপ্ৰেছন তুমি দে যদি মাজত যদি খেলিছে তেতিয়াহ'লে সিহঁতি লেছকৈ খেলিব লাগিছিলে নহ'লে সিহঁতক কি বুলি চাম এতিয়া সেয়া তহঁতৰ দেৰি হৈছিলে বোলে পাঁচ টকা হেনো যি আছে চব বস্তু আমাৰ আউটত পাব আমি লাষ্ট টাৰ্ণিঙত চাই যাম আৰু তাৰপিছত ডিউটো ট্ৰান্সপৰ্টেশ্যন ইছ্যু কি কৰিম ধুনাকে যেতিয়া একেই নতুন মানুহ যে নৃত্যটি পৰিৱেশন কৰিব গীতৰ মিঠি চৰণ এতিয়া কৈছিলি তৰালি শৰ্মা একাডেমীৰ শিল্পীসকলে মই তেওঁলোকক মঞ্চলৈ আদৰিছো জলদি অঁ আলু পিটিকা নে মই কালি ৰাতিপুৱা ভাল ৰঙালাও পিটিকা বনাইছিলোঁ নামটো কি আছিলে ইয়াৰ পটেটো চিজ এইবিলাক 50 টকা ল'বলৈ কি থাকিলে বেলেগ একো চাবি ভিতৰত চাবি দেই চাবি